হাই ফ্ৰেণ্ড, আজি মই জুবিন দাৰ ওপৰতে সৰু ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। জুবিনৰ বিষয়ে মৰম লোৱা পেজত এটা টোকা দেখিবলৈ পাইছিলোঁ। টোকাটো দেখি মোৰ সঁচাকৈ বৰ বেয়া লাগিল, জুবিনক ইমান বেয়াকৈ কোৱাৰ বাবে। মই আশা কৰোঁ জুবিনদাক যাতে কোনো বেয়াকৈ ব্যৱহাৰ নকৰে, কাৰণ জুবিন দা হৈছে গানৰ ভগৱান, তেখেতে অসম গৌৰৱ। গতিকে তেখেতৰ ওপৰত বেয়া কমেণ্ট দিয়াটো মই নিবিচাৰোঁ। মৰম লোৱা উক্ত পেজত ৰিদীপ দাসে লিখিছিল টোকাটো, আৰু ৰিদীপ দাসৰ টোকাৰ লগত মই প্ৰায় ছাপোৰ্ট কৰোঁ ৰিদীপ দাসক। তেখেতৰ টোকাটো বহুত সুন্দৰকৈ লিখিছে, বহুত ভাল হৈছে। তেখেতে কৈছে, ফেচবুকত জুবিন দাক বহুত বেয়াকৈ কোৱা কমেণ্ট দেখিলোঁ। হয়, মোৰ বহুত বেয়া লাগিল, আৰু আপোনালোকৰো লাগিব, কাৰণ জুবিন দা হৈছে অসম গৌৰৱ। তেখেত নাছিল কি? গতিকে তেখেতক বেয়া হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। হয়, মই তোমালোকৰ কথাও মানিছোঁ, জুবিন দা মদাহী, জুবিন দা পাগল, আৰু বহুত বেয়াকৈ কৈছে জুবিন দাৰ বিষয়ে। কিন্তু তোমালোকে মুখা পিন্ধা ভদ্ৰকেইজনে কি কৰিছা? নিজৰ কিমান ভাল সেইটো তোমালোকে কমেণ্টত যি কমেণ্ট কৰিছে তাৰ পৰাই বুজা গৈছে যে তোমালোকে কিমান ভাল। কিছুমান মানুহ আছে ফেচবুকত জুবিন দাৰ বহুত বেয়াকৈ ক'ব, আৰু ওচৰ পালে জুবিন দাৰ আপোন বহুত ডাঙৰ ফেন যেন হৈ পৰিব। তেতিয়া লাজ নালাগেনে মুখা পিন্ধা ভদ্ৰবোৰৰ? আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, জুবিন দা সদায় জুবিনৰ অনুৰাগী হ'বলৈ ভাগ্য লাগিব তোমালোকৰ। বেলেগৰ কাৰণে জুবিন দা যিয়ে নহওক কিয়, অনুৰাগীসকলৰ বাবে জুবিন দা ভগৱান। জয় জুবিন দা, জয় জুবিন দা, জয় আই অসম। ৰিদীপ দাসলৈ অশেষ ধন্যবাদ থাকিল মোৰ ফালৰ পৰা, আৰু এই ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ থাকিল। জয় আই অসম।